भुट्टुनि दुबा गामिनि गोलाव लामाया थांलाय फैलाय हान्थामेला खालामनायाव गोबां जेंनायाव। उदालगुरि जिल्ला बिटिसिनि नं 37 धोनस्रि बियाब शिबपुर भिसिडिसिनि सिङाव थानाय भुट्टुनि दुबा गामिनि गोलाव लामाया गाज्रि थासारियाव। गामिनि रायजोफोरनि फोरमायनाय बादिब्ला बियाबनिनो बिपिएफ हानजानि MCLA प्रेस मोसाहारि आरो बिपिएफ हानजानिनो MLA सरन बर' बिथांमोना लामाखौ बानायना होनो खोथा होदोंमोन, नाथाय दिनैसिमबो मावफुंना होआसै होनना बिबुंथि होदों। लोगोसे बिटिसिनि चिफ प्रमद बर' आरो डिपुटि चिफ गबिन्द चन्द्र बसुमतारी बिथांनिसिमबो खावलायदों जाहाथे रायजोनि सुबिधानि थाखाय लामानि गाज्रि थासारिखौ थाबैनो मावफुंना होनो थाखाय। रास्ता सिटुएशनটো बहुत बेয়া সঁচাই আপোনালোকে যি দেখা পালে। ইয়াতে আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে যাব নোৱাৰে আৰু আপোনাৰ এমাৰ্জেঞ্চি যদি কিবা কেছ হৈ যায় বেমাৰ চেমাৰী চাৰিচকীয়া বাহনটো সোমাবই নোৱাৰে। বহুত চিটুৱেশ্যন। এইটো আপোনাৰ শিৱপুৰ বিচিৰিছে অন্তৰত। কোনটো MCLA বা MLA? এইটো আপোনাৰ MLA চৰণ বড়ো ডাঙৰীয়া আৰু MCLA ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া। ইহঁতে অলপ কাম কৰি দিয়া নেকি? তেখেতে আশ্বাসটো বহুত দিয়ে কৰিম বুলি, কিন্তু কৰি দিয়া নাই আজিলৈকে। আপোনালোকে কি অসুবিধা পাই আছে এতিয়া? তেতিয়া আমি ঘৰৰ পৰা ওলাবই নোৱাৰোঁ, বহুত প্ৰব্লেম হৈ আছে। স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, চাৰিচকীয়া বাহন যাব নোৱাৰে, গতিকে আমি বহুত প্ৰব্লেম। আমাৰ এটাই অনুৰোধ, এতিয়া বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক এটা অনুৰোধ কৰিব খোজোঁ আমি ৰাইজৰ তৰফৰ পৰা, যাতে ৰাস্তাটো বনাই দিয়ে, যাতে আমি ওদালগুৰি ভালে যাব পাৰোঁ। আৰু আগতো বিপিএফে বহুত দিন কাৰ্যকাল কৰিলে, কিন্তু ৰাস্তাটো কৰি দিয়া নাই, কৰিম বুলি কৈছিলে। চ' এতিয়া আমাৰ এটাই ভৰসা, আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত এটা আশা। আমাৰ চেয়াৰমেন আছে, তেখেতক বাৰে অনুৰোধ কৰিছোঁ, কিন্তু বিচিডিচিয়ে কোনো গুৰুত্ব দিয়া নাই। তো সেইবাবে আমি বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ কৰিব খুজিছোঁ আৰু লগতে চিফ ডিপুটি চিফ গবিন্দ ছাৰক যাতে এইটো কথাটো গুৰুত্ব দিয়ে, আমাৰ ৰাইজৰ মতামতটো হেৰি কৰে আৰু ৰাস্তাটো যাতে ভাল কৰি দিয়ে, এইটো অনুৰোধ কৰিছোঁ। বিজেপি মিত্ৰজোঁট চৰকাৰ UPPLৰ প্ৰতিনিধি, তেখেতে যদি আমাক এই ৰাস্তাটো বনাই দিয়ে, আমি নিশ্চয় তেখেতক সমৰ্থন জনাম আৰু সমৰ্থন কৰিছোঁ। বিগত লোকসভা ইলেকশ্যনৰ সময়ত আমি ভোট দিছোঁ UPPL মিত্ৰজোঁট চৰকাৰক, গতিকে আৰু যদি ৰাস্তাটো বনাই দিয়ে আৰু BTC ইলেকশ্যন আহি আছে, আমি নিশ্চয় তেখেতকে ভোট দিম, এইটো ক'বই নালাগে। এই কথাটো অলপ গুৰুত্ব দিব লাগে আমাৰ BTC গোবিন্দ বসুমতাৰী ছাৰে। এটাই ক'ব খোজোঁ, আমাৰ বুটিনিডুবা গাঁৱত মানে আমি ওলাব পৰা যিটো যাতায়াত ব্যৱস্থা, এইটো আমি এতিয়ালৈকে সা সুবিধা পোৱা নাই। আমি যে আহিলোঁ, এইমাত্ৰ আহিলোঁ, অহাৰ পিছত ৰাস্তাত মানে এক হাঁটুমান হৈছে, এক হাঁটু মানে গাঁত দোৱা মাজে এনেকুৱা হৈছে, পানী একদম মানে বাজি আছে তাতে। আমি আহিব পৰা নাই, বহুত মানে পৰিশ্ৰম হ'ল আহিলোঁ। অহাৰ পিছত আমাৰ লগতো বহুত মানে আছে, আহিলে পিছে আহিলে, অহাৰ পিছত চালোঁ মানে গাড়ীৰে যাওঁতে বহুত মানে অসুবিধা হ'ল, দুজনমান পৰিয়ে গ'ল, সেনেকুৱা বেয়া হৈছে ৰাস্তা। আমি এটাই বিচাৰোঁ, মানে আমি প্ৰমোদ ছাৰক এটাই মানে জনাব বিচাৰিছোঁ, যাতে আমাৰ এই বুটিনিডুবাৰ গাঁৱৰ যিটো ৰাস্তা গলিয়ে যিবিলাক ৰাস্তা আছে, এইবিলাক যাতে সা সুবিধা কৰি ব্যৱস্থা যোগান ধৰে, এইটো বিচাৰিছোঁ। বেমাৰী লোৱাৰ ৰাস্তাটো ইমান বেছি ভাল নহয়, বহুতো এনেকুৱা আছে। আমাৰ অকল এইটোৱে নহয়, বহুত যিমানকেইটা ৰাস্তা আছে আমাৰ মানে গাঁৱত যিবিলাক ৰাস্তা আছে, চব মানে বোকাৰে একদম ভৰপূৰি আছে। এইটোৱে মানে আমি আহোঁতে বহুত মানুহ এনেকুৱা হ'ল, বহুত মানুহে মানে পিছে আমাৰ কেমেৰা মাৰিলে, হেৰি কৰিলে, বহুত মানুহ এনেকুৱা স্কিম ধৰিবৰ কাৰণে বহুত চেষ্টা কৰি আছে। আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে যাব পৰা নাই এতিয়ালৈকে। আজি 2-3টামান স্কুলৰ ছাত্ৰ পৰি গৈছে আহোঁতেও মানে এনেকুৱা হৈছে, বহুত মানে ৰাস্তা বেয়া হৈ আছে। সেইখিনি আমি ছাৰক এইটোৱে বিচাৰোঁ, যাতে আমাৰ যিমান মানে ৰাস্তা আছে সম্পূৰ্ণ যাতে আমাৰ কামটো সমাধান কৰি দিয়ে, সেইখিনি আবদার জানাইছোঁ। করলাম এই রাস্তাটা নাই গিয়া খুব করলাম, রাস্তাটা হয় না,
কত দিন ধরে রাস্তা ওই না একবারই হয় না স্কুলে পোলাফান যাবার হয় না এটা বেমারি হইলে বেমারি নিয়ে যাবার হয় না গাড়া করে নিয়ে এই পাহালিত না নিয়ে যায় পাহালি মতো নিয়ে তারপরে গাড়িতে নিয়ে যান নাগে খুব আঙ্গর অসুবিধা এই ছাড়ার অনুরোধ করলাম এই রাস্তা ডাঙর বানাই যান নাগে আর কি পনেরো অনুরোধ করলাম বানাই দেন আগে রাস্তাটা আর জয়েন করে বানাই দেন না গাঙ্গর খুব অসুবিধা হয়েছে আঙ্গরে গোবিন্দ স্যারেরও কইলাম অনুরোধ কইরা যে এই সারটা আঙ্গর রাস্তাটা বানাই দেন আগে আর্জন কইরা যাওয়ার খুব অসুবিধা হয়েছে আঙ্গর হ্যাঁ গাঁৱত একটা বেমারি মানুষ নিয়ে যাবার হয় না স্কুলের ছাত্ররা যাবার হয় না খুব অসুবিধা হয়েছে হ্যাঁ বেমারি নিবার গেলে গাড়ো করে নিয়ে এই পাহালি মতো তুইলে হাইরে তারপরে রাস্তা ইয়াত নাগে গাড়ি তুলু নাগে তুইলে পরে নিয়ে যান নাগে গুরুত্ব দেয় না আমি যা হাইরা আর দেখার নাগে দেখলে রাস্তাগুলি ছাত্রছাত্রী যাওয়ার পায় না এমনিতে বেমারি নিয়েও যাওয়ার পায় না বেমারি গাড়ো করে নিয়ে যান নাগে ঠেলা মতো তুলে নেন নাগে নিয়ে তারা গাড়ি তুলে নাগে বহুত অসুবিধা হয়েছে আমার